নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ফুটবল খেলিবলৈ আহিছোঁ। হাতত বুট লৈ এটাক পঠিয়াই দিলোঁ, বাইক লৈ পিনি মই পঠাই দি নামি দিছোঁ। বাকী নিশ্চয় গম পাইছে সকলোৱে, আমাৰ এই ডিচেম্বৰ মাহৰ পৰা আছাম পুলিচৰ কামাণ্ডো পদৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। মোৰো পাইছেহি আৰু মোৰ 18 ডিচেম্বৰ তাৰিখে আছে। সকলোকে লগ পাম। যদি মই যাওঁ, মোৰ 80% নাযাওঁ বুলিয়ে ভাবি আছোঁ। মানে ঘৰত কাম এটা লাগি আছোঁ কাৰণে মই যাবলৈ মন নাই। কামাণ্ডো আৰু প্ৰেক্টিছো কৰা নাই। মই যেতিয়া ফিজিকেল টেষ্ট ABUB মাৰিলোঁ, তাৰপিছৰ পৰা মই প্ৰেক্টিছে কৰা নাই কামাণ্ডো পদৰ। বাকী মোৰ নেযাওঁ লাগি আছে। যি কি নহওক, আপোনালোকক যদি মই যাওঁ লগ পাম। এয়া ফিল্ডলৈ আহিলোঁ ফুটবল খেলিম বুলি। এইয়া ল'ৰাবোৰে খেলি আছে ফিল্ডত, দেখিছে আপোনালোকে। গৈ পালে দেখুৱাম যদি পাওঁ। বাকী আপোনালোকে ভালদৰে ফিজিকেল টেষ্টটো দিব। ডিচেম্বৰৰ পৰা আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব, নিশ্চয় গম পাইছে। মুঠ বেছি পদ নাই, 164টা পদে আছে। তাৰে আপোনালোকে নিশ্চয় গম পাইছে, এটা পদৰ বাবে দুজনক মাতিব। ভাইভাৰ কাৰণে কোনো ৰিটেন নাই, আপোনালোকে গম পায় চাগৈ। তাৰ মাজৰ পৰা এজনক বাচিব। ভাল নম্বৰ এটা পাব লাগিব আৰু এইবাৰ 80 ভিতৰত হ'ব ন। আপোনালোকে যিমান পাৰে কষ্ট কৰিব, 65ৰ ওচৰা-ওচৰি পাবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকে নামটো আহিব বুলি ধৰি ল'ব পাৰিব। নিশ্চয় গম পাইছে, সেইটোৱে কৈছোঁ। আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাই আছে গম পাইছোঁ। যিসকলে আছাম পুলিচ কামাণ্ডো পদৰ বাবে মানে ভালদৰে প্ৰিপেৰেশ্যন চলাম বুলি বা আছাম পুলিচ কামাণ্ডো পদৰ ভালদৰে মাৰিম বুলি ভাবিছে তেওঁলোকে। আৰু বাকী মই নাযাওঁ বুলিয়ে ভাবিছোঁ। মোৰ 18 ডিচেম্বৰ তাৰিখে আছে। মোৰ 80% নাযাওঁ বুলিয়ে ভাবি আছোঁ, কাৰণ যেতিয়া প্ৰেক্টিচ কৰা নাই নিশ্চয় যাবলৈ মন নাযাবই। এইবাৰতো নিশ্চয় গম পাইছে, 48শ মিটাৰ 20 মিনিটত দিছে। আপোনালোকে পাছ কৰিব, ভাল নম্বৰ এটা ল'ব। 11 ল'ব পাৰিলেও বহুত কথা। তাৰপৰা জাম্পটো এক্সিলেণ্ট মাৰিব আৰু চিনাপটো আপোনালোকে 20 পাবই, নিশ্চয় গম পাইছে। এক্সিলেণ্ট মাৰিব। তাৰপিছত ৰানিংটো 100 মিটাৰ থাকিব। 100 মিটাৰতে আপোনালোকৰ 16 নম্বৰ এটা পালে আপোনালোকৰ 67 ওচৰা-ওচৰি হ'ব। আপোনালোকৰ সেইটো ভাল নম্বৰ থাকিব। এই পিছফালে দেখিছে ভাইটিহঁতে খেলি আছে। আমি পাইছোঁহি আৰু এয়া ফিল্ডৰ মাজৰ সেয়া দেখিছে, ফিল্ডৰ পাইছোঁহি। বাকী এইটোৱেই আপোনালোকক জনালোঁ। মই যদি যাওঁ আপোনালোকক লগ পাম। ধন্যবাদ। আপোনালোকে ভালদৰে যেন আছাম পুলিচ কামাণ্ডো পদৰ বাবে এপ্লাই কৰিছে, নিশ্চয় ভালদৰে আছাম পুলিচ কামাণ্ডো পদটোৰ বাবে ভাল নম্বৰ এটা লাভ কৰিব, সেইটো আশা থাকিল। ধন্যবাদ।